নেক্সট কোৱেশ্চন আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল প্ৰায় 600 বছৰ নেক্সট কোৱেশ্চন আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ইটাখুলিৰ ৰণ 1682 খ্ৰীষ্টাব্দত স্টুডেন্টস আজি আমি ডিসকাস কৰিবলৈ ওলাইছো লাচিত দিৱস যেহেতু বৰ্তমান চলি আছে 18 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈকে লাচিত দিৱস উদযাপন কৰাৰ কাৰণে চৰকাৰে এখন অৰ্ডাৰ দিছে তে হেই মৰ্মে প্ৰতিটো দিনতে প্ৰতিটো এটা কাৰ্যকৰী কাৰ্যসূচী আছে এই কাৰ্যসূচী মতে কুইজ কম্পিটিশনৰ কাৰ্যসূচী রেসপেক্টেড টিচার্স এন্ড মাই ডিয়ার স্টুডেন্টস লাচিত দিৱস 2022 কুইজ প্ৰতিযোগিতাৰ প্ৰস্তুতি পৰ্ব দ্বিতীয় প্ৰথমটো আলোচনা কৰা হৈছে যেটোৰ লিংক ডেসক্ৰিপশনত পাই যাব টিচাৰ্স আপোনালোকে এনেকুৱা কোৱেশ্চন দিব পাৰে আৰু ষ্টুডেন্ট তোমালোকে এনেকুৱা কোৱেশ্চন পঢ়িব পাৰা সো আজি লেটস স্টার্ট দা ভিডিও ক্লাস ভিডিওটো সম্পূৰ্ণ চাবা স্কিপ নকৰাকৈ সম্মানীয় ভিউয়ার্স মই ইনফরমেশন আর প্রিপারেশন অফ এক্সাম ভিডিও এই চ্যানেলত বনাই থাকো বাবে অনুরোধ থাকিল যে আপনার ধুনিয়া হাতখনেৰে সাবস্ক্রাইবৰ বুটামটো টিপি দি বেলটো প্রেস কৰি দি মোক আৰু ভিডিও বনাবলৈ উৎসাহিত কৰিব ধন্যবাদ ডিয়ার স্টুডেন্টস ইয়াসা এনেকুৱা ধৰণৰ কোৱেশ্চন দিব পাৰে এন্ড ডিয়ার রেসপেক্টেড টিচার্স আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন কাটিব পাৰে অসমৰ প্ৰাচীন নাম কি আছিল প্ৰাগজ্যোতিষপুৰ আৰু এটা প্ৰাচীন নাম আছে কামৰূপ হেতু হ'ব পাৰে নেক্সট আছে কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ভাস্কৰ বৰ্মাৰ দিনত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন 3 নম্বৰ চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল হিউৱান চাং এনেকুৱা ধৰণৰ কুইজ কম্পিটিশন কোৱেশ্চন কাটিব পাৰে অসম নাম কেতিয়াৰ পৰা হয় আহোম ৰাজত্বকালৰ পৰা হয় নেক্সট কোৱেশ্চন আহোম সকলৰ আদি ৰজা কোন আছিল চুকাফা নেক্সট কোৱেশ্চন আহোমৰ হেক ৰজাজনৰ নাম কি হৰগদেউ পুৰন্দৰ সিংহ এটা বহুত এক্সামত আহি থাকে নেক্সট কোৱেশ্চন আহোম সকলে কিমান বছৰ অসমত শাসন কৰিছিল প্ৰায় 600 বছৰ নেক্সট কোৱেশ্চন আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ইটাখুলিৰ ৰণ 1682 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতি চিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দল নিৰ্মাণ কৰাইছিল হৰগদেউ ৰুদ্ৰসিংহই বৰ ইম্পৰ্টেন্ট কোৱেশ্চন বহুত কেইটা এক্সামত আহি থাকে তো কুইজত দিব পাৰে নেক্সট কোৱেশ্চন আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি চুলিকফা আহোম নাম আছিল ৰত্নধ্বজ সিংহ নেক্সট কোৱেশ্চন শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হৰগদেউ ৰাজেশ্বৰ সিংহই 1751 চনত নেক্সট কোৱেশ্চন ৰংঘৰ কোনে সজাইছিল হৰগদেউ প্ৰমত্ত সিংহই 1746 চনত এবাৰ যিকোনো কম্পিটিটিভ এক্সামত আহিব পাৰে ডিয়াৰ ষ্টুডেন্ট তোমালোকে মন দি ভালকৈ দেখিবা এবাৰ কম্পিটিটিভ এক্সামত আহিব নেক্সট কোৱেশ্চন অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল বদন বৰফুকনে সেইকাৰণে এটো অসমৰ আটাইতকৈ বেছি বেয়া মানুহ নেক্সট কোৱেশ্চন কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায় এটো বৰ ইম্পৰ্টেন্ট বহুত কেইটা এক্সামত আহে 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে এই সন্ধি হৈছিল মান আৰু ইংৰাজৰ মাজত মান ভাৰ্সেস ইংৰাজ নেক্সট কোৱেশ্চন কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱান চাং অসমলৈ আহিছিল অলপ আগত দেখিলো হিউৱান চাং আহিছিল কাৰ দিনত আহিছিল কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত কেতিয়াবা পৰীক্ষাত আহিব পাৰে বা কুইজত আহিব পাৰে ভাস্কৰ বৰ্মনক কিয় কুমাৰ বুলি কোৱা হয় কুমাৰ এই কাৰণে কোৱা হয় ভাস্কৰ বৰ্মন চিৰকুমাৰ আছিল নেক্সট কোৱেশ্চন কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল নৰনাৰায়ণ বৰ ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন হৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল এইটো বৰ ইম্পৰ্টেন্ট এটো কুইজত আপোনালোকে দিব পাৰে বা ডিয়াৰ ষ্টুডেন্ট তোমালোকে এটো পঢ়িব পাৰা চক্ৰধ্বজ সিংহৰ দিনত হৰাইঘাটৰ ৰণ সংঘটিত হৈছিল নেক্সট কোৱেশ্চন হৰাইঘাটৰ ৰণত অসমৰ সেনাপতি কোন আছিল লাচিত বৰফুকন নেক্সট কোৱেশ্চন কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল গোমধৰ কৌৰে নেক্সট কোৱেশ্চন দোধৰ আলী কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল হৰগদেউ গদাধৰ সিংহৰ দিনত নেক্সট কোৱেশ্চন হৰগদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল লাইকৌৰ নেক্সট কোৱেশ্চন নেঘেৰি টিঙৰ শিৱদল কোনে নিৰ্মাণ কৰাইছিল
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ এইবিলাক বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল চৰাইদেউ ফ্ৰেণ্ডছ এণ্ড ষ্টুডেণ্ট জনাই থওঁ যে এইবোৰ কুইজ অনলি নহয় পৰীক্ষাতো আহিব পাৰে নেক্সট কুৱেশ্যন বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল কুমাৰ ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল 1943 চনৰ 15 জুনত মনত ৰাখিব নেক্সট কুৱেশ্যন মহাভাৰতৰ যুদ্ধত কোনজন আহোমৰ ৰজাই অংশগ্ৰহণ কৰিছিল ভগদত্তই ৰজা ভগদত্তই ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত এক্সামত আহি থাকে বান ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল অনিৰুদ্ধই নেক্সট কুৱেশ্যন বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱান চাং ভাৰতলৈ আহিছিল কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত সো ফ্ৰেণ্ডছ এণ্ড ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিল আজিৰ কুৱেশ্যন এইকেইটা কুৱেশ্যন বৰ ইম্পৰ্টেণ্ট মই বাছি বাছি দিছোঁ এইকেইটা কুৱেশ্যনৰ ভিতৰত কেইটামান কুৱেশ্যন তোমালোকৰ কুইজ কম্পিটিশ্যনত আহি যাব সো এইখিনি আছিল আজিৰ ক্লাছ হোপফুলি আজিৰ ক্লাছটো ভাল লাগিছে যদি তোমালোকে আজি ক্লাছটো ভাল পাইছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু তোমাৰ ফ্ৰেণ্ডছৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে মই ভৱিষ্যতলৈ ভিডিঅ' বনাবলৈ আৰু বেছি উৎসাহ পাওঁ মই প্ৰিপাৰেশ্যন আৰু ইনফৰমেশ্যন ভিডিঅ' বনাই থাকোঁ সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা